Hi guys, good morning. এতিয়া টোপনিৰ পৰা উঠিছো। দাঁত ব্ৰাছ কৰিম। আজিৰ দিনটো কি কৰিম আপোনালোক চাই থাকিব। এতিয়া মই বাচন ধুম। চাহ বনাই আছো। এতিয়া বাচন ধুই ঘৰ ঝাৰু দি চাহ বনাই আছো। এতিয়া অলপ বহিছো। অলপ কাম কৰিলেই ভাগৰ লাগি যায়। ফাতেমা আব্বা এতিয়ালৈকে উঠা নাই। আপোনালোক চাই থাকক মই কি কৰো। এয়া ফাতেমা উঠি গ'ল, ব্ৰাছ কৰি আছে। এতিয়া উঠিছে। লাহে লাহে গৈ আছে। আজি বহুত গৰম দিছে। সেয়া কাটলৰ গুটি বাচি আছো। খাৰ বনাম আজি। ফাতেমা স্কুলৰ বাবে ৰেডি হৈ গৈছে। আজি বহুত গৰম দিছে। আম্মা কৈ আছে অকলে কথা পাতি আছো। মোবাইলৰ লগত কথা পাতি আছো যে সেইকাৰণে কৈছে। সেয়া মধুৰিয়া আম খাই আছো, দালি ভাজি আছো। আজি খাৰ ৰান্ধিম। দালি ভাজি আছো। সেয়া পানী দি দিছো আৰু মধুৰিয়া আমো খাই আছিলো। পানী দি দিছো। ইয়া সুন্দৰী পানী আনি আছে। জলদি লৈ আহ। ইয়া শাক দি দিছো, কোমোৰা পাত আৰু কিবা কিবি কাটলৰ গুটি। ইয়া মছলা হজৰ গুড়ি দিছো, হদ জিৰা সেইকেইটা গুড়ি দি দিছো আৰু খোৱা চোটা যে চোটা সেই চোটা দিছো। একেবাৰে পাক আহি যায়। পাক আহি পৰি যায় একেবাৰে। এই চাওক ঘোটা দি দিছো। এই চাওক কিমান পাক আহিছে। ইয়া কোমোৰা দি দিম। এই পৰি গৈছে।
ডেকটো চাফা কৰি তেলত দি দিম খাৰটো তলত লাগি যায় খাৰ ইয়া খাৰ তেলত দি দিম এতিয়া অলপ নহৰু পিঁয়াজ নিদিওঁ নহৰু দিওঁ ধনিয়া পাত তেলত দিয়াৰ পাছত ধনিয়া পাত দি দিম ইয়া তেলত দি দিছোঁ ধনিয়া পাত দি দিছোঁ মোৰ খাৰ ৰেডি হৈ গ'ল সেই চাওক খাৰ একেবাৰে পাতৰ ৰং গৰম লাগিছে বাহিৰত ৰান্ধি Fatima, apa ya Rias? Rias ya? স্কুল ছুটি হৈ গৈছে ইয়া ফাতেমা আহি গ'ল ঘৰত আহিছো চাইছে চালমি হৈ আছে কাকিমা ডালি ৰান্ধি আছে এয়া সুন্দৰী নিচিনা বহি আছে হৈ গৈছে এতিয়া গা ধুই আহিছোঁ এতিয়া ভাত খাম বহুত গৰম
বেক কেমেৰাত দেখাই দিছোঁ চাওক ইমান ৰ'দ